Hi everyone, welcome to this video. মই কুলেন্দ্ৰবৰা আজি আপোনালোকৰ হৈতে জিওগ্ৰাফিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ হৈতে উপস্থিত আছো। জিওগ্ৰাফি বুলি ক'বলৈ আমি আজি গ্ৰহ নক্ষত্ৰ আৰু মিক্স আপ কিছুমান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম যিবিলাক আগন্তুক পৰীক্ষালৈকে বহুতেই গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। ঠিক আছে? আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈ গৈছে হু ইজ কল্ড দ্য ফাদাৰ অফ জিওগ্ৰাফি। ঠিক আছে? ভূগোলৰ পিতৃ বুলি কাক কোৱা হয়? ভূগোলৰ পিতৃ হৈ গ'ল চাইৰিন এৰাষ্ট্ৰথেনিছ। ঠিক আছে? The next question, which was the most famous book of Eratosthenes? Eratosthenes আটাইতকৈ বিখ্যাত কিতাপখনৰ নাম কি আছিল? Geographica. Next question, question number 3, who is known as the father of climate science? জলবায়ুৰ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? এইজন হৈছে ৱালেডিমিৰ কোপেন জাৰ্মান। ঠিক আছে? এইজন হৈছে জলবায়ুৰ বিজ্ঞানৰ পিতৃ। ঠিক আছে? আমি এনেকৈ ধৰণে কোনটো বিষয়ৰ কোন পিতৃ বুলি জনা যায় সেইটো আমি জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। Question number 4, who is called the father of Indian geography? Indian geography আমাৰ father বুলি কাক জনা যায়? জেমছ ৰনেল। Okay? তাৰ পিছৰ question number 5, who is the most reliable and publicly accepted theory about the origin of the ইউনিভাৰ্স। ঠিক আছে? বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে কোনটো তত্ত্ব আটাইতকৈ নিৰ্ভৰযোগ্য আৰু ৰাজহুৱাভাৱে গ্ৰহণযোগ্য হৈছে? ঠিক আছে? ইয়াৰে আমাৰ যোনটো তথ্য আছে সেইটো হৈছে বিগ বেং থিয়ৰী। বিগ বেং থিয়ৰীটি সাধাৰণতে কি হৈছে এটা উৎস যিটো মানে বিস্ফোৰণৰ ফলত আমাৰ গ্ৰহ নক্ষত্ৰ বিলাক কি হৈছে সৃষ্টি হৈছে বুলি ধৰা হয় আৰু সেইটোকে কোৱা হয় বিগ বেং এটা থিয়ৰী। ঠিক আছে? বিগ বেং থিয়ৰী। এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। ঠিক আছে? আৰু কুৱেশ্যন নম্বৰ 6, তাৰ পিছৰ কুৱেশ্যন, হুইচ গেছ ৱাজ ফৰ্ম ডিউ টু দ্য ফিউজন অফ হাইড্ৰজেন এটম। ঠিক আছে? হাইড্ৰজেন পৰমাণুৰ সংযোজনৰ ফলত কোনটো গেছ গঠন হয়? ঠিক আছে? সেইটো হৈছে হিলিয়াম গেছ। Question number 7, due to which process excreted energy is the source of energy of sun and the other stars? ঠিক আছে? কোনটো প্ৰক্ৰিয়াৰ বাবে নিৰ্গত শক্তি সূৰ্য আৰু অন্যান্য তৰাৰ শক্তি উৎস? এইটো হৈছে দহন, দ্যাট মিন্স ফিউজন। অ'কে? ফিউজনৰ কাৰণে কি হৈছে সেই নক্ষত্ৰবিলাকে শক্তি আমাক বিলাব পাৰে। ঠিক আছে? যোনটো আমি হিট এনাৰ্জি বা কওঁ আমাৰ যোনটো যিটোৰ কাৰণে সিহঁতৰ এটা এনাৰ্জি আছে আমি এটা লাইট দেখিবলৈ পাওঁ। ঠিক আছে? পোহৰ দেখিবলৈ পাওঁ। The next question number 8, the formation of a galaxy begins with the accumulation of a massive cloud made of hydrogen gas. What is it called? ঠিক আছে? তাৰকাৰাজ্য গঠনৰ আৰম্ভ হয় হাইড্ৰজেন গেছৰ দ্বাৰা নিৰ্মিত এক বৃহৎ ডাৱৰৰ সঞ্চয়ৰ পৰা। ঠিক আছে? ইয়াকে কি বুলি জনা যায়? ইয়াকে আমাৰ জনা যায় নেবুলা। The nebula is a highly luminous celestial body consisting of particles of dust, gas and dust. ঠিক আছে? এইটো এটা আমাৰ উজ্জ্বল নেবুলা হৈছে কি এটা মানে উজ্জ্বল এটা বৃহৎ উজ্জ্বল কি হৈছে এটা বডি হয়। বডি দ্যাট মিন্স এটা বস্তু যাৰ য'ত মানে কি আছে গেছ আৰু ডাষ্ট পাৰ্টিকল আছে। ঠিক আছে? মানে গেছ আৰু ধূলিকণাবিলাক আছে। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 9, হুইচ নেবুলা ইজ দ্য গ্ৰুপ অফ কোল্ডেষ্ট এণ্ড ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য গেলেক্সি? আমাৰ তাৰকাৰাজ্যৰ আটাইতকৈ ঠাণ্ডা আৰু উজ্জ্বল তৰাৰ গোটটো কোনটো? ঠিক আছে? সেইটো হৈছে অৰিয়ন নেবুলা। নেক্সট কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য ইউনিট অফ দ্য মেজাৰিং ডিষ্টেঞ্চ বিটুইন ষ্টাৰ্ছ? তৰাৰ মাজৰ দূৰত্ব জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? ঠিক আছে? সেইটো হৈছে আমাৰ লাইট ইয়াৰ। লাইট ইয়াৰটো আমি যদিও আমাৰ পোহৰৰ লগত তাৰ শব্দটো আছে ইয়াৰৰ লগত বা সময়ৰ জোখাৰ এইটো একক নহয়, এইটো হৈছে দূৰত্বৰহে একক। ঠিক আছে? এটা বৃহৎ মানে এটা ডিষ্টেঞ্চ থাকিব লাগিলে বা দূৰত্ব থাকিব লাগিলে আমি তাক কিহত জুখিবলগীয়া হ'ব? লাইট ইয়াৰত জুখিবলগীয়া হ'ব। এইটো কিহৰ একক সেই বুলিও আমাৰ প্ৰশ্নত আহিবলৈ দেখা যায়। ঠিক আছে? কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য নেম অফ আৱাৰ গেলেক্সি? আমাৰ তাৰকাৰাজ্যখনৰ নাম কি? আমাৰ তাৰকাৰাজ্যখনৰ নাম হৈছে মিল্কি ৱে, য'ত মানে আমাৰ গ্ৰহ নক্ষত্ৰবিলাক আছে। ঠিক আছে? আমাৰ যোনটো সৌৰমণ্ডল সেই সৌৰমণ্ডল বা য'ত আছে সেইখন
বহুকেইটা সৌৰমণ্ডল সংযোগ হৈ পেলাই এটা গেলেক্সি বা তাৰকা ৰাজ্য হয় সেই তাৰকা ৰাজ্যটোৰ আমাৰ নামটো কি হৈছে মিল্কি ৱে ঠিক আছে এণ্ড দ্য নেক্সট কুৱেশ্যন নম্বৰ 12 দ্য লাৰ্জেষ্ট ষ্টাৰ ইন দ্য ইউনিভাৰ্ছ ইজ স্পাইনেল অৰিজি ঠিক আছে স্পাইৰেল অৰিজি and which is the brightest star in the sky ঠিক আছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ তৰাটো হৈছে স্পাইৰেল অৰিজি এণ্ড তাৰ পিছত কোনটো আমাৰ আটাইতকৈ মানে উজ্জ্বল তৰা ঠিক আছে উজ্জ্বল তৰাটো হৈ গৈছে আমাৰ চিৰিয়াছ মানে ডগ ষ্টাৰ বুলি কোৱা হৈছে ঠিক আছে নেক্সট question number 13 who first predicted the existence of a black hole in 1916 with his general theory of relativity ঠিক আছে general theory relativity বুলি ক'ব লাগিলে আমাৰ relativity দুটা থিওৰি আমাৰ আইনষ্টাইনে দি থৈ গৈছে ঠিক আছে ইয়াৰ আনসাৰটো আইনষ্টাইন এটা স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি আনটো হৈছে জেনেৰেল থিওৰি অফ ৰিলেটিভিটি ঠিক আছে 1916 চনত তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰে কোনে প্ৰথমতে কি হৈছে কৃষ্ণ গহ্বৰৰ অস্তিত্ব ভৱিষ্যবাণী কৰিছিল এইটো এটা ব্লেক হোল মানে আমাৰ কি হয় এটা মানে হাইলি গ্ৰেভিটেশ্যনেল থকা এটা মানে এটা পাৰ্ট হয় যোনটো মানে বিশ্বব্ৰহ্মাণ্ডত থাকে এনেকৈ গ্ৰহ নক্ষত্ৰ আটাইবিলাক তাত কি হৈ যাব পাৰে যদি ওচৰত থাকে সেই আকৰ্ষণ কৰি সেই হলটোত সোমাই যাব পাৰে ঠিক আছে সেই মানে এটা ফুটা থাকে সেই ফুটাটোত সোমাই যাব পাৰে তাৰ গ্ৰেভিটেশ্যনৰ ফলত আটাইতকৈ বেছি ওচৰত থাকিলে টানি লৈ যাব ঠিক আছে question number 14 what is the number of planets circling the sun ঠিক আছে সূৰ্য মানে চাৰিওপাশে ঘূৰি থকা গ্ৰহৰ সংখ্যা কিমান ঠিক আছে ইয়াৰে আমাৰ গ্ৰহৰ সংখ্যা 8টা গ্ৰহ আছে সেইকেইটা কি হৈছে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ঠিক আছে question number 15 who discovered the solar system ঠিক আছে কোনে আমাৰ যোনটো সৌৰজগত আছে সেইটো কোনে আমাৰ প্ৰথমতে আছে বুলি কি কৈছিলে ঠিক আছে সেইটো হৈছে কপাৰ্নিকাছ ঠিক আছে আৱিষ্কাৰ কৰিছে যে এটো হয় বা এনেকে ধৰণে আছে বস্তুটো ঠিক আছে সূৰ্যৰ চাৰিওফালে এনেকা 8টা গ্ৰহ ঘূৰি আছে তেনেকা ধৰণে কপাৰ্নিকাছে question number 16 how long does it take for sunlight to reach the earth সূৰ্য পোহৰ পৃথিৱীলৈ যাবলৈ কিমান সময় লাগে বা পৃথিৱী আহি পাবলৈ কিমান সময় লাগে ঠিক আছে আমাৰ ইয়াৰ আনসাৰটো হৈ যাব 8 মিনিট 18 ছেকেণ্ড সময় লয় question number 17 ঠিক আছে question number 17 in which direction does the sun rotate on its axis ঠিক আছে সূৰ্যই নিজৰ অক্ষ কোন দিশত ঘূৰি থাকে সূৰ্যই east to west ত থাকিব ঠিক আছে next question which planet in our solar system has the highest gravitational force among all the planets আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ সকলো গ্ৰহৰ ভিতৰত সৰ্বাধিক মহাকৰ্ষণ বল আছে ঠিক আছে ইয়াৰে আমাৰ আনসাৰটো হ'ব জুপিটাৰটো আমাৰ সাইজতো ডাঙৰ ঠিক আছে হি আকাৰতো ডাঙৰ আৰু তাৰ আটাইতকৈ বেছি মহাকৰ্ষণিক বল আছে মানে তাৰ গাৰ ফালে টানিব পৰা বল আছে ঠিক আছে তাৰ পিছৰ কোৱেশ্যন which is the most distant planet আটাইতকৈ দূৰত সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো আমাৰ কোনটো ঠিক আছে আমি হেতু জানো হেতু হৈ গৈছে আমাৰ নেপচুন তেতিয়া ওচৰত থকাটো কোনটো হ'ব ওচৰত থকাটো হৈ গৈছে মাৰ্কুৰী ইজ দা ক্লোজেষ্ট প্লেনেট টু দা সান ঠিক আছে মাৰ্কুৰী মানে কি হৈছে আমাৰ বুধ ঠিক আছে অসমীয়াত আমাৰ বুধ হ'ব বুধ গ্ৰহ তাৰ পিছৰ question number 20 which is the fastest moving planet in the system ঠিক আছে in the system সৌৰজগতৰ আটাইতকৈ দ্ৰুত গতিশীল গ্ৰহটো কোনটো ঠিক আছে হেতু হৈ গৈছে আমাৰ মাৰ্কুৰী হি আটাইতকৈ ওচৰটো আছে আৰু স্মলেষ্টটো হয় স্মলেষ্ট প্লেনেটো হয় আৰু হি মানে তাৰ কক্ষপথটো সৰু ঠিক আছে হি যেহেতু সূৰ্যৰ আটাইতকৈ ওচৰত আছে তাৰ কক্ষপথটো সৰু আৰু হি আটাইতকৈ কি হৈছে সোনকালে তাৰ ঘূৰি হয় আৰু question number 21 which is the largest planet in the solar system সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে জুপিটাৰ ঠিক আছে question number 12 what are the two planets in the solar system that do not have a satellite ঠিক আছে আমাৰ যোনটো সৌৰমণ্ডল আছে ঠিক আছে সূৰ্যৰ যোনটো সৌৰজগত আছে সেই সৌৰজগতত এনে দুটা গ্ৰহ আছে 8টাৰ ভিতৰত যি দুটাৰ কোনো কি নাই উপগ্ৰহ নাই ঠিক আছে কোনো উপগ্ৰহ নাই সেই দুটা হৈ গৈছে
আমাৰ বুধ আৰু শুক্ৰ মাৰ্কিউৰি এণ্ড ভেনাছ ঠিক আছে কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য নেম অফ দ্য প্লেনেট কল দ্য টুইন চিষ্টাৰ অফ দ্য আৰ্থ ঠিক আছে ডিউ টু ইটছ অলমষ্ট ইকুৱেল চাইজৰ ওপৰত নিৰ্ভৰ কৰি কি হৈছে প্ৰায় সমান আকাৰৰ বাবে সিহঁতক কি বুলি কোৱা হৈছে পৃথিৱীৰ যমজ বুলি কোৱা হৈছে পৃথিৱীৰ যমজ কোন বা ভগ্নী যমজ ভগ্নী বুলি কোৱা হৈছে তাৰ সেই গ্ৰহটোৰ নাম কি সেই গ্ৰহটোৰ নাম হৈ গৈছে ভেনাছ ঠিক আছে ভেনাছ মানে আমাৰ শুক্ৰ গ্ৰহক কোৱা হৈছে আৰু মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় আমাৰ যাৰ অসমীয়াত তাক কোৱা হয় ধ্ৰুৱ তৰা বুলি কোৱা হয় ঠিক আছে আটাইতকৈ উজ্জ্বল আমাৰ গ্ৰহ আমি দেখিবলৈ পোৱা Question number 24 when is earth and sun at maximum distance ঠিক আছে বছৰত কোনটো দিনত বা কোনটো মাহৰ কোনটো দিনত কি হৈছে পৃথিৱী সূৰ্যৰ আটাইতকৈ সৰ্বোচ্চ দূৰত্বত থাকে হেতু হৈছে 4 জুলাই ঠিক আছে 4 জুলাইত আটাইতকৈ দূৰত থাকে আৰু আটাইতকৈ ওচৰত থকাটো হৈছে 3rd জানুৱাৰী ঠিক আছে 3rd জানুৱাৰী তাৰ পিছৰ কোৱেশ্যনলৈ আহোঁ 25 হুইচ celestial body is called earth sun ঠিক আছে কোনটো আকাশী দেহক পৃথিৱীৰ পুত্ৰ বুলি কোৱা হয় এটো হৈছে আমাৰ চন্দ্ৰ that means moon ঠিক আছে আমাৰ মুনটোক কি বুলি কোৱা হৈছে পৃথিৱীৰ পুত্ৰ বুলি কোৱা হৈছে যেহেতু এটো পৃথিৱীৰ একমাত্ৰ এটা কি হৈছে উপগ্ৰহ ঠিক আছে কোৱেশ্যন নম্বৰ 26 moon is also known as which planet চন্দ্ৰক কোনটো গ্ৰহ বুলিও জনা যায় ফজিল প্লেনেট জীৱাশ্ম এটা গ্ৰহ বুলিও জনা যায় ঠিক আছে Question number 27 which spacecraft was the first manned expeditions to the moon কোনখন মহাকাশযান চন্দ্ৰৰ প্ৰথম মানৱীয় অভিযান আছিল Apollo 11 launched on 16 July 1969 ঠিক আছে 1969 চনৰ 6 জুলাই তাৰিখত লঞ্চ হৈছিল এপলো 11 আছিল প্ৰথমখন মহাকাশযান যোনখনৰ পৰা কি হৈছে চন্দ্ৰত মানুহ গৈছিল ঠিক আছে who first stepped on the moon on July 1969 that means 1969 চনৰ জুলাই মাহত ঠিক আছে 16 জুলাই প্ৰথম ভৰি কোনে পেলাইছিল চন্দ্ৰত সেইজন ব্যক্তি হৈছে নীল আৰ্মষ্ট্ৰং ঠিক আছে আৰু এটা প্ৰশ্ন আহিবলৈ অহা দেখা যায় who first went to space ঠিক আছে প্ৰথমতে কোনে গৈছিল who did it ঠিক আছে তেওঁৰ নামটো হৈছে ইউৰি গাগৰিন ঠিক আছে 12 এপ্ৰিল 1961 ত তেওঁ প্ৰথম মহাকাশচাৰী আছিল মহাকাশলৈ গৈছিল আৰু তেওঁ আছিল ৰাছিয়াৰ পৰা ঠিক আছে তাৰ পিছৰ কোৱেশ্যন 29 where is the sea of tranquility ঠিক আছে স্বাস্থ্যৰ সাগৰ ক'ত আছে স্বাস্থ্যৰ সাগৰ আছে on the moon ঠিক আছে চন্দ্ৰত আছে and the next question number 30 which planet is known as red planet এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনটো গ্ৰহক আটাইতকৈ ৰঙা গ্ৰহ বুলি কোৱা হয় এটো হৈছে red planet বুলি মাৰ্চক কোৱা হয় that means মংগল গ্ৰহক কোৱা হয় ঠিক আছে question number 31 what were the names of satellites of Mars ঠিক আছে মাৰ্চৰ মানে মংগল গ্ৰহৰ উপগ্ৰহ দুটা হে দুটাৰ নাম হৈছে ৰবছ এণ্ড ডেমোছ ঠিক আছে নেক্সট question number 32 which is the fourth organization to send a spacecraft to the Mars answer to আমাৰ আগত আছে ইছৰো ঠিক আছে ইণ্ডিয়াৰ মংগল গ্ৰহলৈ পঠিওৱা চতুৰ্থ সংগঠনটো হৈ গৈছে ইছৰো ঠিক আছে মংগল গ্ৰহলৈ স্পেচক্ৰাফ্ট মানে কি হৈছে আমাৰ মানৱী যান ঠিক আছে আকাশী যান পঠিয়াইছে কোনে পঠিয়াইছে 4 নম্বৰতে ইছৰো ইণ্ডিয়াৰ ফালৰ পৰা ঠিক আছে তেতিয়াহলে প্ৰথমতে কোনে পঠিয়াইছিল প্ৰথমতে নাসাই পঠিয়াইছিল বিকিং প্ৰজেক্ট হিচাপে এটো নাসাৰ এটা সাকসেসফুল প্ৰজেক্ট আছিল আৰু এই প্ৰসেসটোতে কি হৈছিল প্ৰথম স্পেচক্ৰাফ্ট কোড পাইছিলে গৈ মংগল গ্ৰহত পাইছিল আৰু তাৰ পৰা বহুকেইখন জিওগ্ৰাফিক্যাল ফটো আনিবলৈ সক্ষম
হৈছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চনলৈ আমি যাওঁ 33 কোৱেশ্চন নম্বৰ ইণ্ডিয়া লঞ্চ ইটস ফাৰ্ষ্ট মাৰ্চ অৰ্বিটাৰ মিছন ফ্ৰম দ্য শ্ৰীহাৰিকোটা অন দ্য 5th November 2013 থ্ৰু দ্য পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল ডেট মিনছ PSLV C-25 হোৱাট ইটছ নেম ঠিক আছে ভাৰতে 2013 চনৰ 5 নৱেম্বৰত মেৰু উপগ্ৰহ উপক্ষেপণ বাহনৰ PSLV হেতুৰ মানে অৰ্থ হৈছে PSLV শৰ্ট ফৰ্মত কোৱা হৈছে C-25ত শ্ৰীহৰিকোটাৰ পৰা প্ৰথম মাৰ্চ অৰ্বিটাৰৰ মিছন মুকলি কৰিছিল আৰু ইয়াৰে নামটো আছিল মংগলয়ান ঠিক আছে এইটো মিছনটোৰ নাম কি আছিল মংগলয়ান আমি মংগলয়ান সকলোৱে শুনিছো আৰু এই ইয়ানৰ জৰিয়তে কি হৈছিল আমি প্ৰথম কি হৈছে ভাৰতে প্ৰথম মংগললৈ এটা স্পেচক্ৰাফ্টটো কি কৰিব পাৰিছিল পঠিয়াব পাৰিছিল ঠিক আছে Question number 34 on which planet was the spacecraft Mongolian sent ঠিক আছে আমাৰ যোনটো মংগলিয়ান স্পেচক্ৰাফ্ট আছিল হেতু মানে কোনটো গ্ৰহলৈ পঠিয়াইছে মংগলিয়ান মংগল গ্ৰহলৈ ঠিক আছে মংগলিয়ান কলে পঠিয়াইছে মংগল গ্ৰহলৈ আমি আৰু হেতুক ইংলিছত কি বুলি জানো মাৰ্চ বুলি জানো ঠিক আছে Question number 35 according to the recent discovery how many satellites of Jupiter are there Okay, হেহতে তথ্য অনুসৰি বৃহস্পতিৰ উপগ্ৰহ কিমানটা আছে বৃহস্পতিৰ উপগ্ৰহ আছে 79টা ঠিক আছে 79 satellites are there Okay, question number 36 which is the second largest planet in the solar system after Jupiter ঠিক আছে জুপিটাৰৰ পিছতে আটাইতকৈ দ্বিতীয় বৃহৎ গ্ৰহটো কোনটো ঠিক আছে হেতু হৈছে Saturn that means শনি গ্ৰহ ঠিক আছে শনি গ্ৰহটো তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ কোৱেশ্চন নম্বৰ 37 which astronomer was the first to see Saturn ঠিক আছে কোন জ্যোতি বিজ্ঞানীয়ে প্ৰথমবাৰৰ বাবে শনি দেখা পাইছিল যোনটো শনি গ্ৰহ আছে হেতু দেখা পাইছিল সেইজন হৈছে গেলিলিও গেলিলি ঠিক আছে গেলিলিও গেলিলি Question number 38 what is the number of Saturn's satellite according to NASA ঠিক আছে নাসাৰ মতে শনিৰ উপগ্ৰহ কিমানটা আছে 82 satellites are there okay উপগ্ৰহ আছে এটা উপগ্ৰহ Next question 39 which is the largest satellite of Saturn whose size is the equal to that of Mercury ঠিক আছে শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো কোনটো গ্ৰহৰ আকাৰৰ সমান ঠিক আছে বুধ গ্ৰহৰ আকাৰৰ সমান এটো হৈ গৈছে বুধ গ্ৰহৰ টাইটান উপগ্ৰহটো ঠিক আছে যাৰ আকাৰ বুধ গ্ৰহৰ সমান শনি গ্ৰহৰ এটা উপগ্ৰহ আছে যেটো আমাৰ কি হৈছে বুধ গ্ৰহৰ সমান এটা হেতু হৈছে টাইটান কি হৈ গল হে উপগ্ৰহটোৰ নাম টাইটান Question number 40 answer to আমি পাই গলছো নেপচুন which planet takes the maximum time of an orbit around the sun ঠিক আছে এটোৱে আটাইতকৈ দূৰত থকা সূৰ্যৰ পৰা দূৰত থকা গ্ৰহটো আৰু ইয়ে আটাইতকৈ বেছি সময় লয় কি হৈছে সূৰ্যৰ চাৰিফালে এটা মানে বছৰ হ'বলে ঠিক আছে এটা পাক মাৰিবলে ইয়ে আটাইতকৈ বেছি সময় লয় সূৰ্যৰ চাৰিফালে থকা কক্ষপথত এই গ্ৰহটোৰে কোনটো গ্ৰহে সৰ্বাধিক সময় লয় নেপচুন ঠিক আছে এই 40টা প্ৰশ্নৰ সৈতে আজি আমি আমাৰ ভিডিওটো সামৰণি মাৰিছো যদি ভিডিওটো ভাল পালে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব এনে ধৰণে ভিডিও আগলৈ পাই থাকিবৰ বাবে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ